মোৰ অন্যতম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি আজি যাই আছোঁ এটা ৰাইডলৈ নৈৰা হালেপাৰাৰ পৰা ৰামপুৰলৈ আৰু আমাৰ লগত আজি এটা নতুন মানুহ আহিছে এয়া পৰশমণি শৰ্মা আৰু নিখিল এইটো নিখিল এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ ৰামপুৰত থকা পাৰ্কখন যদি ভাগ্যত আছে আপোনালোকৰ যদি খোলাই আছে মই আপোনালোকক পাৰ্কখন দেখুৱাম আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিলঘাটৰ দলংখন আৰু দেখুৱাই আছোঁ মই আপোনালোকক ৱাটাৰ সাপ্লাইটো যেটো ৰামপুৰত আছে তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ I just can't let you go. Lord knows that I've tried to. You said I was the only one. No one likes me. আমি আমি পাই গ'লো বিলৰ ঘাটৰ দলংখন মই আপোনালোকক অলপমান দলংখন দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাককচোন তো গাইজ আমি বিলৰ ঘাটৰ দলংখন পাই গ'লো মই আপোনালোকক বিলৰ ঘাটৰ দলংখন দেখুৱাই দি আছোঁ আৰু এই দলংখনৰ যিটো সুন্দৰ প্ৰকৃতিটো মই আপোনালোকক দেখুৱাই দি আছোঁ তো গাইজ এয়া চাই ল'ব পাৰে মাছমৰীয়াই পথাৰত মাছ মাৰি আছে অলপমান আৰু দেখিবলৈও সুন্দৰ হয় ঠাইখিনি আপোনালোকে নিজে চাই ল'ব পাৰে ঠাইখিনি চাই লওকচোন বাৰু I just need to clear my head. I just need to clear my head. আপোনালোকে চাই ল'ব পাৰে এইখন যিখন আপোনালোকে পথাৰ দেখিছে ইয়াত দৰাবিল উৎসৱ কৰা হয় জানুৱাৰী মাহত এখন মেলা হয় বহুত মানুহ হয় এই পথাৰখনত তো এবাৰ আহিব জানুৱাৰী মাহত আৰু এই দৰাবিল পথাৰখন চাব আৰু ইয়াত দৰাবিল উৎসৱটো চাব বাৰু মই আপোনালোকক নেক্সট বাৰ ইয়াত দৰাবিল উৎসৱটো লৈ মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই দিম অলপমান মেলাখন কেনেকুৱা মেলা হয় আৰু এতিয়া আমি যাই আছোঁ ৱাটাৰ ছাপ্লাইটো যিটো আমাৰ ৰামপুৰৰ ৱাটাৰ ছাপ্লাই তাৰপিছত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পাৰ্কখন যদি পাৰ্কখন খোলাই আছে খোলাই থাকিলে আপোনালোকক মই দেখুৱাই দিম যদি খোলাই নাই তো দেখুৱাব নোৱাৰিম তো আহক আমি এতিয়া ৱাটাৰ ছাপ্লাইটোলৈ আগবাঢ়ি যাওঁ গাইজ আমি এতিয়া পানীৰ টেংকিলৈ আহি পালোঁ আৰু মই আপোনালোকক অলপমান পানীৰ টেংকিটো দেখুৱাই দিম আমি এতিয়া তিনিওজন আহি পালোঁ বিলৰ ঘাটৰ দলংখনৰ পৰা আৰু মই এতিয়া আপোনালোকক অলপমান পানীৰ টেংকিটো দেখুৱাই দি আছোঁ তো চাই লওকচোন Like I need it, and you may have some history, but we don't have to repeat it. You made this mess and left me with the pieces. Now I'm মই আপোনালোকক পানীৰ টেংকিটো দেখুৱাই দিলোঁ কিন্তু এই পানীৰ টেংকিটো আগতে আৰু মানে কাম চলিয়ে আছিল মানে পানীৰ টেংকিটোৰ পৰা পানী ছাপ্লাই হৈয়ে আছিল বাৰু দুদিনমানৰ বাবে এইটো বন্ধ হৈছিল কিন্তু এতিয়া আকৌ চালু কৰিছে কাম কৰি আছে পানীৰ টেংকিটোৰ তো 2 দিন পিছৰ পৰা ৰামপুৰৰ মানুহে এই পানীৰ টেংকিটোৰ পৰা পানী ছাপ্লাই আৰু পাব তো এতিয়া মই আপোনালোকক ইয়াৰ পৰা গৈ অলপমান পাৰ্কখন দেখুৱাবলৈ চেষ্টা কৰিম যদিহে পাৰ্কখন খোলাই আছে কাৰণ কি পাৰ্কখন কেইটামান বাৰলৈ খোলাই থাকে তো now I wanna burn all the bridges between us. আমি পাৰ্কৰ ফালে আহি থাকোঁতে এটা মন্দিৰ দেখা পালোঁ এই মন্দিৰটো হৈছে সনাতন মন্দিৰ মই অলপমান আপোনালোকক মন্দিৰটো দেখুৱাই দি আছোঁ Focus, I can't forget. I've been thinking too much lately. I just need to clear my head. I just need to clear. গাইজ আমি আহি পাৰ্কখন পালোঁ কিন্তু আপোনালোকৰ অলপমান দুৰ্ভাগ্য আৰু মোৰো অলপমান বেয়া লাগিছে কাৰণ কি মই আপোনালোকক পাৰ্কখন দেখুৱাম বুলি কৈছিলোঁ কিন্তু পাৰ্কখন আজি বন্ধ এই পাৰ্কখন এনে নিখিল এই পাৰ্কখন কেইটামানত কি বাৰ খোলাই থাকে তো কালি বোলে খোলাই আছে এবাৰ আহিম যদি খোলাই থাকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজি এই নৈৰা হালেপাৰাৰ পৰা ৰামপুৰৰ ৰাজ্য মই ইয়াতে সমাপ্ত মাৰিম আৰু আপোনালোকক মই হয়তো ৰবিবাৰলৈ এটা হিট ব্লকত মই আপোনালোকক দেখা দিব পাৰোঁ কাৰণ কি আমি ৰবিবাৰে যাম বুলি ভাবি আছোঁ পাৰ্বতী পাহাৰ তো আপোনালোকক মই পাৰ্বতী পাহাৰত দেখুৱাম যদি যাওঁ তো মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ আৰু মোৰ আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তো তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো মই আৰু আপোনালোকক নেক্সট ব্লগত দেখা দিম তো তেতিয়ালৈকে বাই বাই